আমাৰ এই পৃথিৱীখনত এনেকুৱা বহু ঠাই আছে যাৰ প্ৰাকৃতিক মনোমোহা সৌন্দৰ্যতাই সকলো মানুহকে আকৰ্ষিত কৰে। কিন্তু ইয়াৰ বাহিৰেও দুনিয়াত এনেকুৱাও কিছুমান ঠাই আছে যি ঠাইত মানুহ যোৱাৰ বাবে অনুমতি দিয়া নহয়। আৰু যদি কোনোবাই ভুলতে সেই ঠাইলৈ গৈ পায় তেন্তে তেওঁৰ ঘূৰি অহাটো অসম্ভৱ হৈ পৰে। বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা কেইখনমান বিশ্বৰ বিপদজনক ঠাইৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যি ঠাইৰ কথা হয়তো আপোনালোকে আগতে শুনা নাই। তো আহক বন্ধুসকল, ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ৰামৰি আইচলেণ্ড। ম্যানমাৰত অৱস্থিত এই দ্বীপটো ভয়ংকৰ ঘঁৰিয়ালৰ বাবে বিখ্যাত। এইটো দ্বীপত যদি কোনোবা মানুহ গৈ পায় তেন্তে তেওঁ ইয়াৰ পৰা ঘূৰি অহাটো অসম্ভৱ হৈ পৰে। এই দ্বীপটো গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান এইকাৰণে পাইছে যে ইয়াৰে ঘঁৰিয়ালবোৰে এতিয়ালৈকে সকলোতকৈ বেছি মানুহ মাৰিছে। ইয়াত সৰু সৰু বহুকেইটা পুখুৰী আছে য'ত অধিক পৰিমাণত ভয়ানক ঘঁৰিয়াল পোৱা যায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ সৈনিকৰ 1000 জনৰ দল এটাই ব্ৰিটিছ সৈনিকৰ পৰা বাচিবৰ বাবে এই দ্বীপটোলৈ সোমাই আহিছিল। কিন্তু তেওঁলোকৰ বেছিভাগেই এই দ্বীপত থকা ভয়ানক ঘঁৰিয়ালৰ চিকাৰ হয়। ইয়াৰে মাথো 20 জন সৈনিকহে বাচিবলৈ সক্ষম হয়। বৰ্তমান ইয়াত সাধাৰণ মানুহ যোৱাটো বন্ধ কৰি দিয়া হৈছে, আৰু যদি কোনোবাই ভুলবশতঃ তাত গৈ পায় তেন্তে তেওঁৰ মৃত্যু নিশ্চিত। ব্লাডি পণ্ড, জাপান। জাপানৰ এই নদীটোক তেজৰ নদী বুলি কোৱা হয়। এই নদীৰ পানীৰ ৰং হুবহু তেজৰ নিচিনা। ইয়াক দেখিলে আপুনি তেজ বৈ থকা যেন পাব। আৰু আচৰিত কথাটো হ'ল ইয়াৰ পানীবোৰ উতলি থাকে, যাৰ তাপমান হয়গৈ 90 ডিগ্ৰী চেলচিয়াছ। এইটো নদীত লোহা আৰু নিমখ অধিক পৰিমাণে পোৱা যায়। ইয়াত কোনোবা মানুহ সোমাই গ'লে ইয়াৰ পৰা বাচি অহাটো অসম্ভৱ, যাৰ বাবে ইয়াক নৰকৰ দুৱাৰ বুলিও কোৱা হয়। চেবল আইচলেণ্ড। কানাডাৰ হেলিফেক্স পাৰ্টৰ ওচৰত অৱস্থিত এইটো এটা সৰু দ্বীপ। এই দ্বীপটোৰ বাবে বহুকেইখন সাগৰীয় জাহাজ দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হৈছে, কিয়নো এই সৰু দ্বীপটো সাগৰীয় ধুমুহা আৰু সাগৰৰ ওখ ওখ ঢৌৰ বাবে প্ৰায়ে লুকাই থাকে, যাৰ বাবে জাহাজৰ পাইলটে ইয়াৰ ওপৰেদি জাহাজ নিয়াৰ ফলত দুৰ্ঘটনাৰ সন্মুখীন হয়। ইয়াক দুনিয়াৰ ভয়ানক ঠাইৰ ভিতৰত স্থান দিয়া হৈছে। নৰ্থ আইচলেণ্ড, ইণ্ডিয়া। এই দ্বীপটো ভাৰতৰ আন্দামান নিকোবাৰ দ্বীপৰ ভিতৰত আটাইতকৈ ভয়ানক দ্বীপ, যাৰ নাম হৈছে চেণ্টিলেণ্ড আইলেণ্ড। ইয়াত চেণ্টিলেণ্ড নামৰ এটি বিশেষ জনগোষ্ঠীৰ লোকে বাস কৰে। ইয়াত যোৱাটো ভাৰত চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, কিয়নো ইয়াত সোমোৱা মানুহ আজিলৈকে আৰু ঘূৰি অহা নাই। তাত থকা লোকবোৰে অতি নিৰ্দয়ভাৱে আন মানুহক হত্যা কৰে। এতিয়ালৈকে এনেকুৱা ঘটনা বহুকেইটা সংঘটিত হৈছে। 1996 চনত এজন কেইদী জেলৰ পৰা পলাই এই দ্বীপত সোমাই পৰিছিল, আৰু এই দ্বীপত বাস কৰা ভয়ানক লোকবোৰে তেওঁক ধেনুকাৰ মাৰি হত্যা কৰিছিল, আৰু লগতে তেওঁৰ ডিঙিও কাটি দিয়া হৈছিল। 2006 চনত দুজন মাছমৰীয়াই মাছ মাৰি থাকোঁতে ভুলবশতঃ এই দ্বীপৰ কাষ পাইছিল, আৰু সিহঁতকো ইয়াৰ মানুহে হত্যা কৰিছিল। আজিলৈকে সেই জনগোষ্ঠীৰ মানুহে আমাৰ মানুহৰ লগত কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিব বিচৰা নাই। অকফেনকি স্বাম। উত্তৰ আমেৰিকাত অৱস্থিত এইটো এটা বৃহৎ জহনী। ইয়াত বহু বছৰ আগৰ পৰাই 5 নামৰ এবিধ ঘাঁহ সকলো ঠাইতে আৱৰি আছে। আগতে ইয়াত মানুহৰ বসতিৰ স্থান আছিল, কিন্তু ইয়াত থকা ভয়ানক সাপ, মহ, বিষাক্ত কীট পতংগ, ভেকুলী আৰু হাজাৰ হাজাৰ ঘঁৰিয়ালৰ আতংকৰ ফলত এই ঠাই এৰি মানুহ যাবলৈ বাধ্য হৈছে। বৰ্তমানো ইয়াত আগৰ মানুহৰ ঘৰ আৰু ৰাস্তা দেখিবলৈ পোৱা যায়। বিষাক্ত জীৱ জন্তুৰ বাবে বৰ্তমানে ইয়াত আৰু মানুহ অহাটো অসম্ভৱ। ৰয়েল পথ। এইটো এটি স্পেইনৰ পাহাৰত নিৰ্মিত বিপদজনক পথ, যিটো 300 পৰা 900 ফুট ওপৰত আছে, আৰু ইয়াৰ বহল হৈছে মাথো 3 ফুট। এই বিপদজনক ৰাস্তাটো সাধাৰণ মানুহৰ বাবে বন্ধ কৰি দিয়া হৈছে, কিন্তু কিছুমান পৰ্যটকে এই ৰাস্তাইদি যাবলৈ সাহস কৰে, যাৰ বাবে এতিয়ালৈকে
বহুকেইটা মৃত্যুৰ ঘটনা ইয়াত সংঘটিত হৈছে। স্নেক আইলেণ্ড ব্ৰাজিলৰ এটি দ্বীপ কেৱল বিষাক্ত সাপৰ বাবে বিখ্যাত। ইয়াত থকা সাপৰ সংখ্যা শুনিলে আপুনি আচৰিত হ'ব। এই ঠাইৰ বাহিৰে বৃহৎ পৰিমাণত সাপ পোৱা ঠাই দুনিয়াত আৰু দ্বিতীয়খন নাই। ইয়াত প্ৰত্যেক 1 স্কুৱেৰ মিটাৰত 5ডালকৈ সাপ থাকে। এই দ্বীপত গল্ডেন লাঞ্চ হেণ্ড নামৰ এবিধ বিষাক্ত সাপ পোৱা যায়। এই সাপবিধ বিশ্বৰ আটাইতকৈ ভয়ংকৰ সাপৰ ভিতৰত এবিধ। ইয়াৰ বিষ ইমান বিষাক্ত যে ই মানুহক কামোৰাৰ পিছত যিকোনো মানুহ 10ৰ পৰা 15 মিনিট সময়ৰ ভিতৰত মৰি যায়। গোটেই ব্ৰাজিলত সাপে কামোৰাত মৃত্যু হোৱা মানুহৰ ভিতৰত 90% মানুহ এইবিধ সাপৰ আক্ৰমণৰ বলি হয়। বৰ্তমান সময়ত ব্ৰাজিলৰ নেভিয়ে ইয়াত মানুহ যোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। বন্ধুসকল, এইকেইখনেই আছিল বিশ্বৰ কেইখনমান ভয়ানক ঠাই। ভিডিঅ'টি চাই কেনে লাগিলে তলত কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তো আজিলৈকে ধন্যবাদ।